গুড মৰ্ণিং এভৰিৱান। এয়া বৰষুণ বতৰতো আজি আমি আহিছোঁ শ্বপিং কৰিবলৈ। লগত আছে মা, মাহী আৰু বা। কাৰ্বি মেখেলাবোৰ ভাল লাগিছে ন, আৰু এইবোৰ আছে চাদৰ মেখেলা কটনৰ, বেলেগ কালাৰ আছে, যোৰো ভাল লাগিছে। চাই থাকিলেচোন সকলোবোৰ কাপোৰ ল'ব মন যায়। চাওকচোন কিমানযোৰ কাপোৰ ল'লোঁ। ইমানবোৰ টোপোলা ক'ত নিম তাকেই ভাবিছোঁ। মাহঁতে বাহিৰে বাহিৰে ক'ৰবাত যাব, গতিকে আমি গোটেইখিনি আনিব লগা হ'ল। স্কুটিখনত ভৰালোঁ যিমানতে, বাকীখিনি বাই হাততে ল'লে। আমি আহি পালোঁ ঘৰ। অহাতে ভিডিঅ' কৰা নহ'ল, বহুত বস্তু ইফালে গাড়ী চলাই আছে, আৰু গেটৰ কাষতে আমাক পিকুৱে ৰখি আছে। আহা ভিতৰত আহা। ইমানবোৰ কাপোৰ একেলগে আনিছোঁ যে ঘৰত বিয়া চিয়া আহিল নেকি বাৰু। সকলোবোৰ খুলি কৈ আছোঁ। প্ৰথমতে আপোনালোকক কাপোৰ কেইযোৰ দেখুৱাইছোঁ। যোৰ হৈছে হোৱাইট কটনৰ যোৰা হয়, মায়ে আনিছে। সেইখিনি হৈছে ক্লাছিক পাটৰ মিটাৰ কাপোৰ, ৰিবন কৰিবলৈ অনা হৈছে। আৰু যোৰ হৈছে হোৱাইট কালাৰৰ প্ৰিণ্টেড, গৰমত খুব কমফৰ্টেবল। আৰু এযোৰ স্লেপ কটনৰ যোৰা, মাহীৰ হয় এই দুযোৰ, সেইকাৰণে নুখুলিলোঁ। এইখন এখন ব্লেক কালাৰৰ ছিংগল মেখেলা। এইযোৰ এযোৰ স্লেপ কটনৰ যোৰা হয়, ধুনীয়া কালাৰটো পিচ কালাৰ হয়, গোটেই গাতেই ফুল আছে। এই দুযোৰ হৈছে আজিকালি যে ওলাইছে ৰোলেক্সৰ প্ৰিণ্টেড, বাৰ হয় এই দুযোৰ। যোৰ খুলিব নালাগে আৰু একেই হয়। এই দুখন আনিলোঁ মই মেখেলা, কাৰ্বি মেখেলা। এটা খুব ধুনীয়া যোৰা বনাম বুলি ভাবি থৈছোঁ, বনালে আপোনালোকক নিশ্চয় দেখুৱাম। এইটো এটা কটনৰ যোৰা, প্ৰথমৰ দৰে একেই, খালি ফুলৰ কালাৰটো বেলেগ আছে। আৰু এইযোৰ বাৰ নিচিনা। কি কৰিলে ইয়ে, চব ধ্বংস হ'ল। নতুন কাপোৰবোৰ আহি চব নষ্ট কৰি দিলে, দেখিছেনে? এয়া লাগি গ'ল দুয়োটাৰে মল্লযুদ্ধ। চাওকচোন। মাৰো মাৰো কৰ মাৰো। শেষত এই মল্লযুদ্ধত উইনাৰ হ'ল পিকুৱে, আৰু এবাৰ চেন্সলেছ হৈ পৰি গ'ল। তাৰ শোৱাৰ পজিশ্যনটো চাওকচোন। সিও ভাবিছে চাগে সঁচা মৰিল নেকি। ওচৰত মাতিব আহিছে, চাওকচোন। তাইৰ ওচৰত আহি ভালকৈ পৰ্যবেক্ষণ কৰি আছে, চাওকচোন। তাই মাত দিয়া নাই কাৰণে সি এই মাছখনৰ ভিতৰত দি দাঁতেদি কামুৰি কামুৰি তাইক জগি আছে। দেখিছেনে, কুকুৰ হ'লেও সিহঁতৰ মানুহৰ নিচিনা মৰম। যাৰ ঘৰত আছে সিহঁতেহে বুজি পায়, হয়নে? সিও ভাবিছে মই বেয়াকৈ মাৰিলোঁ নেকি। সিহঁতৰ দুখ মৰম এইবিলাক ফিলিংছ আছে। চাওকচোন, তাই মাত দিয়া নাই কাৰণে ইমান চেষ্টা কৰিছে সি মাতিবলৈ।